হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকে? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভাল। আজি ভিডিঅ'টো আকৌ টাউনৰ পৰা আৰম্ভ কৰিছোঁ। মানে আমি বজাৰ কৰিবলৈ বুলি আহিছিলোঁ, প্ৰীতি পুৰবী মই, কিন্তু ঘৰৰ পৰা ষ্টাৰ্ট কৰিবলৈ নহ'লে, আৰু জানেই চাগে মই ভিডিঅ' কৰিবলৈ পাহৰি থাকোঁ, আৰু টাউনত আহি পুৰবীয়ে মনত কৰি দিলে, সেই ভিডিঅ'টো আকৌ অন কৰি ল'লোঁ। আৰু আমি এতিয়া কাপোৰ কিনিবলৈ বুলি আহিছিলোঁ। পুৰবী আৰু প্ৰীতিৰ কাৰণে মেখেলা চাদৰ ল'লোঁ। তাৰপিছত এনেকৈ গাত মেৰাই চাইছোঁ কেনেকুৱা লাগিছে। আজি মই ল'বলৈ নহ'লে, এদিন ল'ব লাগিব আহি। আজি ইহঁত দুজনীয়ে ল'লে, মই ইহঁতৰ কাৰণে আজি বজাৰ কৰিবলৈ বুলি আহিছোঁ। বৰ বিশেষ মই একো লোৱা নাই। আৰু এইযোৰ প্ৰীতিয়ে চাইছে কেনেকুৱা লাগিছে ক'ব কাপোৰযোৰ। তাই এইযোৰ লৈছে বাৰু, ভাল লাগিছে কাপোৰযোৰ মোৰো। তাৰপিছত আমাৰ বজাৰ কৰা হৈছে প্ৰায়, কিন্তু ভিডিঅ' কৰিবলৈ পাহৰি থাকোঁ জানেনে, লাজো লাগে তেনেকৈ কৰিবলৈ। এতিয়া আকৌ খাবলৈ বুলি আহিছোঁ। এয়া আমি বিৰিয়ানী খাব লৈছোঁ, আৰু বিৰিয়ানীখিনি সঁচাকৈ দেই বহুত ধুনীয়া লাগিছে খাই। আৰু আজি বজাৰখিনি বিশেষকৈ প্ৰীতিৰ আছিলে। তাই বিয়া আহি আছে, সেইকাৰণে তাইৰে কেইটামান সৰু সুৰা বস্তু ল'বলৈ আছিলে, আৰু আমি আজি তিনিওগৈ কৰি আহিলোঁ। আৰু এতিয়া লৈ আহোঁ, ঘৰত গৈ লগ পাই আছোঁ। আৰু আজি নেক্সট দিনাখন হয়, কালি বজাৰৰ পৰা আহি ভিডিঅ' কৰিবলৈ নহ'লে মই পাহৰি থাকিলোঁ। আৰু এতিয়া বনাই আছোঁ মই হাঁহৰ মাংস। আৰু মই ৰেচিপিটো দিয়া নাই বাৰু, ভালদৰে নাজানো। মই মাংস বনাবলৈ চেষ্টা কৰিহে আছোঁ, হ'লেও বনাইছোঁ আজি। তাৰপিছত এয়া পানী ঢালি দিলোঁ। এতিয়া অলপ উতল খাবলৈ দিম, তাৰপিছত মাংস ৰেডি হৈ যাব। এইয়া মোৰ হাঁহৰ মাংস ৰেডি হৈ গ'ল। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ, নাজানো আৰু কেনেকুৱা হৈছে। আমি এতিয়া ফটো উঠিবলৈ আহিছিলোঁ, আৰু পিছফালে ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন, বেহাৰ ফুলি আছে। কিন্তু মই বেহাৰৰ ওচৰফালে নগ'লোঁ ফটো উঠিবলৈ, ইয়াতে উঠিলোঁ পথাৰতে। আমাৰ ঘৰৰ পিছফালে ইহঁতে ফটো উঠিছে। এইখন আমাৰ ঘৰৰ পিছফালে, পুৰা ফটো উঠি আছে। কিবা কবা পুৰবী? মজা বেহাৰ ফুলকেইটা ক'ত? আৰু এইটো অথোন কোৱা, কেনেকুৱা লাগিলে আমাৰ ঘৰ আহি? ধুনীয়া লাগিছে। আজি যামগে, বহুত বেয়া লাগিছে মানে। আৰু কেতিয়া আহিবা আকৌ? কিন্তু আহিম আৰু সোনকালে। এই তাৰ পৰা মই ব্লগিং কৰি দেখাইছিলো, ফটো উঠিলো, ইয়াত চাই থাকিব। গুড মৰ্ণিং। আজি আকৌ নেক্সট ডে হয়। কালি ভিডিঅ'টো শেষ কৰিবলৈ নোৱাৰিলোঁ, মানে আমি কালি ফটো চটো উঠি আহি কিনে তাৰপিছত মোৰ ফ্ৰেণ্ডজনী পুৰবী যে দেখুৱাইছিলোঁ, তাই ফটো উঠি আছিলে, তাইৰ ঘৰলৈ গুচি গ'লগৈ। তাৰপিছত আৰু ভাইটিজন দেখুৱাইছিলোঁ যে, ভাইটিজন জোনাইৰ পৰা আহিছিলে দেউতাৰ লগত, আৰু দেউতা আৰু ভাইটিজনো গুচি গ'লগৈ জোনাইলৈ বুলি, আকৌ দেউতাৰ নিজৰ কৰ্মস্থানলৈ। তাৰপিছত সেইখিনিতে মই ভিডিঅ' কৰিবলৈ নহ'লে, বেয়া লাগিলে দেউতাহঁত যোৱাৰ পিছত, আৰু ভিডিঅ'টো মই শেষ কৰিবলৈ নহ'লে, সেইকাৰণে ভাবিলোঁ আজি ৰাতিপুৱাই শেষ কৰি দিওঁ। যদি চাই ভাল লাগিছে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। বাই বাই।